নমস্কাৰ ৰাইজসকল, আজি মই আপোনালোকলৈ কচু শাকৰ সৈতে মাছৰ জালুকীয়া লৈ আহিছোঁ। আপোনালোকে বনাই খাব। এয়া চাওক, মই কচু, ডাল কচু আৰু আলু এইদৰে কাটি লৈছোঁ। মই কুকাৰটো লৈ ল'ম। কুকাৰটোত এইদৰে মই এনেকৈ কুকাৰটো লৈ লৈছোঁ। কুকাৰত মই এনেকৈ আলু আৰু কচুখিনি ধুনীয়াকৈ তাতে নিমখ আৰু পানী জোখমতে পানী দি 4টা চিটি অহালৈ গেছটোত তুলি দিম। চাওক, 4টা চিটিয়ে 4টা, আপোনালোকে 5টাও দিব পাৰে। তেনেকৈ চিটি আহে মানে মই মাছখিনি হালধি নিমখ সানি লৈছোঁ। এতিয়া মই কেৰাহীখন পাতি লৈ তাত মাছখিনি ফ্ৰাই কৰি ল'ম ফাৰ্ষ্টতে। তাৰপাছতে এয়া মই বিলাহী, পিঁয়াজ, আদা, নহৰু, তেজপাত আৰু আপোনালোকে ঘৰতে যি যি মছলা খায় সেয়া মছলাখিনি দি লৈ এয়া মই সেই মাছ ফ্ৰাই কৰা তেলখিনিতে মই তেজপাতটো দি দিছোঁ। তেজপাতটো দিয়াৰ পাছতে মই তাত আদা নহৰুখিনি দি দিম। আদা নহৰু আৰু পিঁয়াজখিনি দি দিম। দি পেলাই আপোনালোকে যদি জলকীয়া খায় জলকীয়াও দিব পাৰে, কিন্তু মই জালুক দিম যেতিয়া জলকীয়া দিয়া নাই। আপোনালোকে এনেকৈ ভাজি থাকিব। ভাজি থাকোঁতে আপোনালোকে মছলাখিনিও দি দিব। মছলাখিনি অকণমান কেঁচা ভাপটো যোৱালৈকে অকণমান ভাজি থাকিব। এইদৰে লৰাই লৰাই ভাজি থাকিব। অকণমান ভাজিব লাগিব। এনেকৈ ভাজি থাকিলেই হৈ যাব আৰু। এই চব ভজা হৈছে। এতিয়া মই এইটো পৰ্যায়তে মই বিলাহীখিনি দি দিম। বিলাহীখিনি দি পেলাই মই অকণমান তাত নিমখ ছটিয়াই দিম, কাৰণ নিমখ মই কচুত দিছিলোঁ। এয়া কচুখিনি বইল হৈ গ'ল। এতিয়া কচু আৰু মই আলু এক্সট্ৰাকৈ লৈ লৈছোঁ, কাৰণ কচুখিনি মই ফাৰ্ষ্টত দিম, আলুখিনি মই পাছত দিম। ফাৰ্ষ্টত কচুখিনি দিম মানে কচুখিনি মই ঘুটনি মাৰি ল'ম। এনেকৈ ঘুটনি কোডাল মাৰি দিলে যাতে আলুখিনি ভাগি নাযায়, সেইকাৰণে মই কচুখিনি আৰু আলুখিনি কুকাৰটোৰ পৰা এক্সট্ৰা কৰি ল'লোঁ। ঘুটনি মাৰি হৈ যোৱাৰ পাছতে চব ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই আলুখিনি দি পেলাই অকণমান লৰাই দিম। তাৰপাছতে মই মাছখিনি দি দিম। মাছখিনি দি অকণমান লৰাই পেলাই অকণমান দেৰিৰ কাৰণে ধুনীয়াকৈ লৰাই পেলাই মাছখিনি যাতে ডুব খাই যায় তেনেকৈ মই লৰাই দিম। লৰাই পেলাই অকণমান ঢাকি দিম। আপোনালোকে 2 মিনিটমান ঢাকিলেই হ'ব, বেছি ঢাকিব নালাগে, কাৰণ চবটোতো সিজিয়ে আছে, মাছো ফ্ৰাই আছে, আলুও সিজি আছে। এতিয়া মই চাওক, অকণমান ঢাকিলে গ্ৰেভিটো হ'লেই আপোনালোকে ইয়াত জালুক দি দিব। জালুকীয়া যেতিয়া জালুক দিবই লাগিব। আপোনালোকে যদি বেছিকৈ খায় অকণমান বেছিকৈ দিব। এয়া মোৰ ৰেডি হৈ গ'ল, কচুৰ সৈতে মাছৰ জালুকীয়া। আপোনালোকে খাই চাব, সহজতে বনাব পাৰি আৰু কচুটো আমাৰ কাৰণে ভালেই। আপোনালোকে খাব আৰু লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই।